ল'ৰাৰ গৰম বন্ধত মাৰ ঘৰলৈ আহিছিলোঁ। প্ৰায় এমাহ 5 দিন মানেই থকা হ'ল। যিহেতু ল'ৰাৰ স্কুল বহিছে সেয়ে ভাবিলোঁ আজি যাওঁ বুলি, কিন্তু ওলাই গৈ ৰখি আছোঁ ৰাতিপুৱাৰ পৰা ইমান বৰষুণ দি আছিলে যে যাবই পৰা নাই। ইফালে টমটম এখন অহা দেখিলোঁ, সেইখনকে ৰখাই উঠিলোঁ। উঠি টমটমৰ পৰা নামিলোঁ। নামি কৰি নগাঁও বাছত উঠিবলৈ আহিলোঁ। উঠি পেলাই দেখা পালোঁ যে পাছৰ ছিটতহে ছিট আছে, কিন্তু উঠি গ'লোঁ যিহেতু একো উপায় নাই, তাতে বহিলোঁ আৰু বাছলৈ ৰখি থাকিলে বহুত দেৰি হ'ব, সেয়েহে সেইখন বাছতে উঠি আহিলোঁ। ইফালে আহি থাকোঁতে দেৱকা পাহাৰলৈ যোৱা বাটটো দেখা পাইছেনে, ইমান ধুনীয়া লাগিছে। আৰু এইফালে আহি থাকোঁতে আকৌ বাইপাছতে নগাঁও বাইপাছৰ ৰোডত ফুলবোৰ ৰুই থৈছে, ইমান ধুনীয়া লাগিছিল দেখা পাই। বাইপাছত নামিলোঁ। নামি ভাবিলোঁ তিনিওটা একাপ চাহ খাই লওঁ। খাবলৈ গৈ দেখা পাইছোঁ ডাঙৰ হোটেল নাইকিয়া, সৰু দোকান এখন দেখা পালোঁ, তাতে তিনিওটাই একাপ চাহ খালোঁ। যিহেতুকে ৰাতিপুৱা একোৱেই খাই অহা নহৈছিলে, সেয়েহে তিনিওটাই একাপ চাহ খাই ল'লোঁ। খাই পেলাই আকৌ বাছত উঠিলোঁ। উঠি পেলাই কলীয়াভোমোৰা দলং পাই গ'লোহি। কলীয়াভোমোৰা দলং এখন আমি নতুন দলঙেদি আহি আছোঁ, সিফালখন পুৰণা দলং। এইফালে মোবাইল চাম বুলি মোবাইলটো লৈ পেলাই দেখা পাইছোঁ পূৰা ভিডিঅ' কৰাত ব্যস্ত ছোৱালী। কি ডিজাইন দি ফটো উঠাই আছে, ভিডিঅ' বনাই আছে, চাওকচোন। ভাবিলোঁ তাইক এনেদৰেনো ভিডিঅ' বনাই, তাকে চাওঁ। পূৰা ভিডিঅ' বনাই আছে, মুখৰ ভাঁজ চাওক, তাই চকুৰ ভাঁজ, কি ভিডিঅ' বনাই আছে। এইফালে যোৰাবাটত নামিলোঁ। যোৰাবাটত নামি দেখা পালোঁ এইকেইটা যোৰাবাটতে দেখিছেনে কেনেদৰে ভেড়া ছাগলী শুই আছে। যোৱাবাৰ মাৰ ঘৰলৈ আহোঁতে সেইখন জেগাতে ভেড়া ছাগলীকেইটা শুই আছিল, এতিয়াও শুই আছে। যোৰাবাটত নামিলোঁ। নামি চতিয়া বাছত ধৰিলোঁ। চতিয়া বাছত উঠি পেলাই চতিয়া পাই গ'লোহি। চতিয়াটো পাই পেলাই নামি দেখিলোঁ যে বাটত একোৱে খোৱা নহ'লে, ঘৰ পোৱালৈ আকৌ দেৰিয়ে হ'বগৈ, সেয়েহে ভাবিলোঁ পুৰি চব্জিকে খাই লওঁ। পুৰি চব্জি